হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 9:30 আৰু আজি বনাম বুলি ভাবিছোঁ খিচিৰি। এতিয়া ভিডিঅ'টোৰ মাজলৈ বলক। আৰু এয়া খিচিৰিখিনি বহাবৰ কাৰণে তেল আৰু পাঁচফোৰণ দি অকণমান সময় চাউল আৰু দালিখিনি ভাজি থকা হৈছে আৰু তাৰপিছত সৰু আলুখিনি আজি ভাজিব লৈছোঁ। এয়া সৰু আলুখিনি ভাজি হোৱাৰ পিছত ফাইনেলি আমাৰ খিচাৰি হৈ গ'ল। এয়া পাপৰ এখনো সেকি লৈছোঁ আৰু এয়া সৰু আলুৰ সৈতে খিচিৰি খাই বহুতেই ভাল লাগে। অকণমান আচাৰৰ তেলো দি দিছোঁ। টেঙা এবিধ হ'লে খাইতো আৰু ভাল লাগে। আৰু এয়া হৈছে আজিৰ থালিখন। আৰু আজি হৈছে নেক্সট ডে'। আজি অকণমান বজাৰ কৰিব লগা আছে। মাৰ লগত বজাৰলৈ যাম আৰু এয়া বজাৰ আহি পালোঁ। এয়া কিবা কিবি কিনিব লগা আছে আজি আৰু আহোঁতে ই ৰিক্সাতে আহিলোঁ এইখিনি, যিহেতু আমাৰ পৰা বহুত দূৰো নহয়, অকণমানেই হয়। আৰু কি কিনিলোঁ আজি অকণমান দেখুৱাই দিলোঁ। এয়া এয়াই বজাৰ কৰিলোঁ আৰু আহি অকণমান জিৰাই একাপ চাহ আৰু মিঠাই খালোঁ। আৰু আজিলৈ ইমানেই আছিল। আকৌ লগ পাম এটি নেক্সট ভ্লগত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।